আজিৰ ভিডিঅ'টোতো মই আপোনালোকলৈ এটা খুব সুন্দৰ চিলাই লৈ আহিছোঁ যিটো কৰিবলৈ খুব ইজি আৰু দেখিবলৈও ধুনীয়া হয় আৰু যিটোৰ নাম আমি পুৰণ চিলাই বা কটা চিলাই বুলি কওঁ আৰু ক্ৰছ চিলাই বুলিও কিছুমানে কয়। ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে স্ক্ৰিপ্ট নকৰাকৈ ভালদৰে চাই যাওক আৰু খুব সহজতে শিকিব পাৰিব আপোনালোকে এই চিলাইটো আৰু চিলাইটো নিজৰ কাৰণে এযোৰ ধুনীয়া কাপোৰ বা ৰুমাল বা তেনেকুৱা যিকোনো কাপোৰতে কৰিব পাৰিব আপোনালোকে চিলাইটো। এই চিলাইটো প্ৰথম বেজিটো উলিয়াই পেলাই এবাৰ এফালে খুচিব লাগিব আৰু এবাৰ এফালে আৰু এনেদৰে কৰি গ'লে চিলাইটো সম্পূৰ্ণ হ'ব।